হে এভৰিৱান, আজিৰ ভিডিঅ'ৰ কেইটামান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ হৈছে হগপ্লাম মানে অমৰা বা আমৰা বুলিও কয়, হেভেন অমৰাৱতী, স্বৰ্গ বা সৰগ। তাৰপিছত টেকন'লজি মানে যন্ত্ৰ বিজ্ঞান বা প্ৰযুক্তিবিদ্যা। তাৰপিছত পেৰাডাইজ স্বৰ্গ, দেৱলোক বা বৈকুণ্ঠ বুলি কয়। তাৰপিছত আছে ব্লেক মানে ক'লা, কৃষ্ণবৰ্ণী বা এঙেৰুৱা। তাৰপিছত কাফ মানে কলা ফুল বা দামৰি গৰু। তাৰপিছত লেমন মানে নেমু বা নেমু টেঙা। তাৰপিছত আছে লেণ্টিল, লেণ্টিল মানে হ'ল মচুৰ দাইল। নেক্সট ডেফ, ডেফ মানে ক'লা, বধিৰ পৰা শ্ৰৱণ শক্তিহীন। তাৰপিছত ব্লেক মাৰ্কেট মানে ক'লা বজাৰ বা চৰাং বজাৰ। তাৰপিছত আছে ব্লেকবেৰী মানে ক'লা জামু বা বৰজামু বুলিও কয়। তাৰপিছত ইয়েৰৰিং মানে কাণফুলি বা কাণদুলি বা ঝুমকা বুলিও কয়। তাৰপিছত আমণ্ড মানে বাদাম বা কাঠবাদাম। নেক্সট ভাৰ্মিলিয়ন মানে সেন্দুৰ, হেঙুল বা সিন্দুৰ বুলি কয়। আইশ্বেডো হ'ল কাজল বা অঞ্জন। তাৰপিছত মাৰ্চ মানে মংগল গ্ৰহ বা 4 নম্বৰ স্থানত থকা গ্ৰহটো। তাৰপিছত মিল্ক, মিল্ক মানে হ'ল গাখীৰ, দুগ্ধ, স্তন্য। তাৰপিছত আছে মাংকি, মাংকি মানে বান্দৰ, কপি বা মৰকট বুলিও কয়। নেক্সট মিৰৰ, মিৰৰ মানে দাপোন, আৰ্চি, আইনা বা দৰ্পণ। ৰেপটাইল মানে হ'ল সৰীসৃপ। তো আজি এইখিনিয়ে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।